মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এয়া মিক্স চব্জিৰে পনীৰ বনাই দেখাম, গতিকে ভিডিঅ'টো চাব। এই চব্জিখিনিৰ লগত আছে গাজৰ, বিন, আলু, পটল আৰু কেপচিকাম। এইখিনি মই ধুনীয়াকৈ সমান সমানকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাৰ লগত দিবৰ বাবে এয়া বিলাহী দুটা আৰু এটা ডাঙৰ পিঁয়াজো কাটি ৰাখিছোঁ। পিঁয়াজটো মই চব্জিখিনি যিমান ডাঙৰকৈ কাটিছোঁ সিমান ডাঙৰকৈ কাটি ৰাখিছোঁ। তাৰ পাছত এয়া চাওক, মই তেলত পনীৰখিনি অলপ সময় ফ্ৰাই কৰি ল'ম। এই পনীৰখিনিত মই কোনো ধৰণৰ মছলা নিদিওঁ, খালি তেলতে অলপ সময় ফ্ৰাই কৰি ল'ম। কিয়নো মই পনীৰখিনি কেঁচা দিলে সিমান ভাল নাপাওঁ, সেইবাবে মই পনীৰখিনি অলপ সময় এনেকৈ খালি তেলত ফ্ৰাই কৰি ল'লোঁ আৰু সেইখিনি মই এতিয়া আঁতৰাই থ'লোঁ। আৰু কেৰাহীটোত মই আকৌ তেল দি দিলোঁ। এয়া চাওক, মই কেৰাহীটোত আকৌ অলপ তেল দি দিলোঁ আৰু এতিয়া তেলখিনি গৰম হৈ গ'ল, গতিকে মই তাত এটা শুকান জ্বলা আৰু অলপ গোটা জিৰা দিম। এয়া চাওক, মই তেলখিনিত অকণমান গোটা জিৰা দিলোঁ আৰু এটা শুকান জ্বলা। এতিয়া মই ইয়াৰ লগত চব্জিখিনি অলপ সময় ধুনীয়াকৈ ফ্ৰাই কৰিম। চব্জিখিনি মই প্ৰায় 5-6 মিনিটমান সময় এনেকৈ হেতাখনেৰে লৰাই একো নিদিয়াকৈয়ে ফ্ৰাই কৰিম। এয়া চাওক, এইখিনি মই এনেকৈ ফ্ৰাই কৰিলোঁ আৰু হৈ গ'ল। এতিয়া মই ইয়াৰ লগত হালধি পাউডাৰ আৰু এয়া জালুকৰ গুড়ি পাউডাৰ আৰু জিৰাৰ গুড়ি পাউডাৰ মই আটাইখিনি দি দিলোঁ আৰু এতিয়া মই সেইখিনি দিয়া হোৱাৰ পাছত হেতাখনেৰে আকৌ এনেকৈ লৰাই অলপ সময় ফ্ৰাই কৰিম। এয়া চাওক, মই ধুনীয়াকৈ হেতাখনেৰে লৰাই অলপ সময় ফ্ৰাই কৰিলোঁ আৰু এতিয়া মই এইখিনিত ঢাকনি লগাই দিম আৰু 2-1 মিনিটৰ মূৰে ঢাকনিখন গুচাই লৰাই থাকিম। আৰু যেতিয়া এইখিনি অলপ ধুনীয়াকৈ সিজি যাব, তাৰ পাছত মই তাৰ লগত এয়া বিলাহীখিনি আকৌ দি দিলোঁ। বিলাহীখিনি মই আগতীয়াকৈ এইকাৰণেই দিয়া নাই যে বিলাহীখিনি আগতীয়াকৈ দিলে গলি যাব আৰু তেতিয়া ইমান ভাল নালাগিব। সেইবাবে মই বিলাহীখিনি আৰু পিঁয়াজখিনি অলপ দেৰিকৈ দিছোঁ। চব্জিখিনি অলৰেডি ফ্ৰাই হৈছে, গতিকে এতিয়া মই বিলাহীখিনি আৰু পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি অকণমান সময় ফ্ৰাই কৰি আকৌ ঢাকনি লগাই দিম। চাবচোন, এয়া মই নিমখ দি দিলোঁ আৰু এতিয়া হেতাখনেৰে লৰাই মই সেইখিনি আকৌ ঢাকনি লগাই অলপ সময় ফ্ৰাই কৰিম। এনেকৈ আপোনালোকে অলপ সময় হেতাখনেৰে লৰাই ঢাকনি লগাই দিব আৰু গেছৰ জুইখিনি চিমত দিব আৰু তাৰ পাছত 2-1 মিনিটৰ মূৰে ঢাকনিখন গুচাই আপোনালোকে এনেকৈ চব্জিখিনি অলপ সময় 10 মিনিটমান ফ্ৰাই কৰিব, যাতে বিলাহীখিনি আৰু পিঁয়াজখিনিও অলপ ফ্ৰাই হৈ যায় আৰু খুব গলি নাযায় আৰু ফ্ৰাই হৈ যায় কিন্তু গলি নাযায়। তাৰ পাছত এইখিনি এয়া ধুনীয়াকৈ পিঁয়াজখিনিও অলপ সিজি গ'ল আৰু বিলাহীখিনিও সিজি গ'ল। এতিয়া মই ইয়াত পনীৰখিনি দি দিম। চাব, এতিয়া মই ইয়াত ধুনীয়াকৈ পনীৰখিনি দি দিম আৰু অলপ সময় হেতাখনেৰে লৰাই মই আকৌ ইয়াত ঢাকনি লগাই দিম। এয়া চাওক, মই ধুনীয়াকৈ ইয়াৰ লগত পনীৰখিনি দি দিম। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। এয়া মই ইয়াত পনীৰখিনি দি দিলোঁ আৰু এতিয়া মই অলপ সময় পনীৰখিনিও হেতাখনেৰে লৰাই দিম আৰু তাৰ পাছত মই আকৌ ঢাকনি লগাই দিম। এনেকৈ মই দুবাৰমান ঢাকনিখন লগাই ফ্ৰাই কৰিম। জুইখিনি চিমত দিয়া থাকিব আৰু তেতিয়া পনীৰখিনি তাৰ লগত অকণমান সময় সিজি যাব আৰু পনীৰখিনি হৈয়ে যাব। আপোনালোকে যদি ভিডিঅ'টো চাই আছে আৰু ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে মই কিবা ভিডিঅ' দিলে পায় তাৰ বাবে পেজটো ফ'ল' কৰিও থৈ দিব। এয়া চাওক, পনীৰখিনি হৈয়ে গ'ল। এতিয়া মই ইয়াত অলপ এয়া চচ দি দিলোঁ। আপোনালোকেও এনেকৈ চচ দি দিব পাৰে, যদি নাথাকে নিদিলেও কথা নাই। এনেকৈ চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। এনেকৈ যেতিয়া পনীৰখিনি বনাব তেতিয়া খায়ো বহুত ভাল লাগে আৰু দেখিবলৈও বহুত ধুনীয়া হয়। যেনেকৈ হোটেলত বনাই দিয়ে একদম তেনেকুৱা ধৰণৰ টেষ্টিয়েই হয়। গতিকে ভিডিঅ'টো ইমানেই।
ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই এনেকৈ বনাই খাওঁ আৰু মোৰ ভাল লাগে, সেইবাবেই মই ভিডিঅ'টো আপোনালোককো দেখাব মন গ'ল আৰু মই দেখাই দিলোঁ। আপোনালোকেও নিশ্চয় এবাৰ এনেকৈ বনাই খাই চাব, সঁচাকৈ বহুত ভাল লাগিব। ভিডিঅ'টো ইমানেই।